আপোনাৰ পিএম কিষাণৰ কিস্তিসমূহ লাভ কৰিছেনে নাই বা আপুনি পিএম কিষাণৰ পইচাসমূহ কেতিয়া লাভ কৰিছে অৰ্থাৎ লাষ্টৰ 20 নম্বৰ কিস্তিটো আপুনি কেতিয়াকৈ লাভ কৰিছে আপুনি নিজৰ মোবাইলতে আপুনি কেনে ধৰণে বস্তুটো চাব পাৰিব অৰ্থাৎ এ টু জেড সকলোখিনি বস্তু সকলোখিনি ষ্টেটাছ পেমেন্ট ষ্টেটাছটো সকলোখিনি বস্তুটো আপুনি নিজৰ মোবাইলতে কেনে ধৰণে চাব পাৰিব অৰ্থাৎ নিজৰ মোবাইলৰ যোগেদি আপুনি পিএম কিষাণৰ যেটো লাষ্ট কিস্তি অৰ্থাৎ 20 নম্বৰ কিস্তিটো আপুনি কেনে ধৰণে চাব পাৰিব ইয়াতে আপুনি দেখিবলৈ পাইছে যে পেমেন্ট ষ্টেটাছ বুলি ইয়াতে সম্পূৰ্ণ ডিটেইলছটো ইয়াতে ওলাই পৰিছে অৰ্থাৎ উলিয়াই দিছে অৰ্থাৎ ইয়াতে আপুনি নিজৰ মোবাইলৰ স্ক্ৰিনতে সকলো বস্তুটো এনেকৈ চাব পাৰিব অৰ্থাৎ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে এপ্লিকেশন ষ্টেটাছ বেনিফিচিয়াৰী নেম অৰ্থাৎ বেনিফিচিয়াৰী কোড এজেন্সি কোড এমাউন্ট ষ্টেটাছ একাউন্ট নাম্বাৰ আধাৰ নাম্বাৰ এমাউন্ট requested IFSC code বিভিন্ন ধৰণৰ ডিটেইলছ অৰ্থাৎ সম্পূৰ্ণ বেংকৰ ডিটেইলছৰ লগতে যিমান আপোনাৰ পইচাটো কেতিয়া সোমাইছে বা কিমান তাৰিখত সোমাইছে সকলোখিনি বস্তু আপুনি নিজৰ মোবাইলৰ জৰিয়তে চাব পাৰিব আপুনি এই বস্তুটোৰ কাৰণে আপুনি ইয়াতে দেখিব পাইছে যে স্ক্ৰিনতে দেখিবলৈ পাইছে যে সম্পূৰ্ণ ডিটেইলছ আপুনি এনে ধৰণে আপোনাৰ সন্মুখতে ওলাই পৰিব অৰ্থাৎ আপোনাৰ নিজৰ মোবাইলৰ যোগেদি অৰ্থাৎ ওয়েবসাইটৰ যোগেদি আপুনি ওয়েবসাইটত গৈ নিজৰ মোবাইলতে সম্পূৰ্ণ ষ্টেটাছ চাব পাৰিব অৰ্থাৎ কেতিয়া সোমাইছে কি কথা সকলোখিনি বস্তু আপুনি নিজৰ মোবাইলতে চাব পাৰিব এই সম্পূৰ্ণ তথ্য চাবৰ কাৰণে আপুনি এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক দিয়া হৈছে অৰ্থাৎ সম্পূৰ্ণ ভিডিওটো বনাই থোৱা আছে আপুনি কেনে ধৰণে চাব পাৰিব পিএম কিষাণৰ সকলো ডিটেইলছ আপুনি চাব পাৰিব তেতিয়া আপুনি এই বস্তুটো সেই ভিডিওটোৰ মাধ্যমেৰে গৈ আপুনি সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব